আজি নৰ্থ ইষ্ট ভিজন ইভেন এণ্টাৰটেইনমেণ্ট আৰু ইণ্ডিয়ান ম'শ্যন পিকচাৰ পুলিচ এছ'চিয়েশ্যন মেম্বাৰ সজনে যিটো থাৰ্ড নেশ্যনেল ফেষ্ট আইকনিক এৱাৰ্ড বঁটা বিতৰণিৰ আজি সভা আছিল। তাতে মই ফিল্ম ডাইৰেক্টৰ হিচাপে এই বঁটাটো পালোঁ, থাৰ্ড নেশ্যনেল ফেষ্ট আইকনিক এৱাৰ্ড। মই খুব নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এইটো বছৰত মই আপোনাৰ কেইবাটাও এৱাৰ্ড পাইছোঁ, মুম্বাইৰ পৰাও পাইছোঁ আৰু এইটো অসমত আজি যিটো নেশ্যনেল এৱাৰ্ড হৈছিল শিল্পকৰ্মত গুৱাহাটী, তাতে মই এইটো পোৱাবলৈ সক্ষম হ'লোঁ। আৰু মই অসমবাসীক মই বহুত ধন্যবাদ দিছোঁ, লগতে মোৰ আই পিতাকো দিছোঁ। তেওঁলোকৰ কাৰণে ধৰি লওক মই আজি এইখিনি আগবঢ়াই পাৰিলোঁ আৰু আশা কৰোঁ উঠি অহা যুৱ প্ৰজন্মই যাতে এনেকুৱা ভাল পদক্ষেপ বা ভাল কিছুমান কাম কৰে আৰু সমাজখন যাতে ভাল ফালে দিশৰ ফালে লৈ যায় তাৰে কামনা কৰিলোঁ মই। আজি নৰ্থ ইষ্ট ভিজন ইভেন এণ্টাৰটেইনমেণ্ট আৰু ইণ্ডিয়ান ম'শ্যন পিকচাৰ পুলিচ এছ'চিয়েশ্যন মেম্বাৰ সজনে যিটো থাৰ্ড নেশ্যনেল ফেষ্ট আইকনিক এৱাৰ্ড বঁটা বিতৰণিৰ আজি সভা আছিল। তাতে মই ফিল্ম ডাইৰেক্টৰ হিচাপে এই বঁটাটো পালোঁ, থাৰ্ড নেশ্যনেল ফেষ্ট আইকনিক এৱাৰ্ড। মই খুব নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এইটো বছৰত মই আপোনাৰ কেইবাটাও এৱাৰ্ড পাইছোঁ, মুম্বাইৰ পৰাও পাইছোঁ আৰু এইটো অসমত আজি যিটো নেশ্যনেল এৱাৰ্ড হৈছিল শিল্পকৰ্মত গুৱাহাটী, তাতে মই এইটো পোৱাবলৈ সক্ষম হ'লোঁ। আৰু মই অসমবাসীক মই বহুত ধন্যবাদ দিছোঁ, লগতে মোৰ আই পিতাকো দিছোঁ। তেওঁলোকৰ কাৰণেও ধৰি লওক মই আজি এইখিনি আগবঢ়াই পাৰিলোঁ আৰু আশা কৰোঁ উঠি অহা যুৱ প্ৰজন্মই যাতে এনেকুৱা ভাল পদক্ষেপ বা ভাল কিছুমান কাম কৰে আৰু সমাজখন যাতে ভাল ফালে দিশৰ ফালে লৈ যায় তাৰে কামনা কৰিলোঁ মই। আজি থাৰ্ড ফেচ আইকনিক এৱাৰ্ড চবকে দিয়া হোৱা নাই। যিসকলে বায়'ডাটা ছাবমিট কৰিছিলে চাই চিন্তি সেইসকলকে দিয়া হৈছে, যোনবিলাক যোগ্য হয়। আৰু আজি মই বহুত ধন্যবাদ কি ৰাজীৱ দা আমাৰ কাষত উপস্থিত, এখন বিশিষ্ট পৰিচালক আৰু অভিনেতা। আৰু আশা কৰিছোঁ অসমবাসী ৰাইজক আগুৱাই লৈ যাব পাৰিম, যিসকল আমি ইণ্ডিয়ান ম'শ্যন পিকচাৰ পুলিচ এছ'চিয়েশ্যন মেম্বাৰ হয়। বলিউডৰ ফিল্ম, বলিউডৰ ভিডিঅ' ছংছ এইবিলাক ক্ৰিয়েট কৰিম ইন ফিউচাৰ, আৰু আহি থকা দিনত গোৱাৰ কাৰণেও আমি কণ্টেষ্ট পাতিম। আৰু অসমবাসী ৰাইজক এইটোৱে আপোনাৰ আহ্বান জনাইছোঁ কি সোনকালকৈ আমাৰ লগত জড়িত হওক NEV ইভেণ্ট এণ্ড এণ্টাৰটেইনমেণ্টৰ লগত। ধন্যবাদ।